Hello students, class 12 অসমীয়া পাঠ্যপুথিত থকা পাঠ 3 আনন্দৰাম বৰুৱা পাঠটোৰ সকলো প্ৰশ্নোত্তৰ এইটো ভিডিঅ'ত দিয়া আছে। ভিডিঅ'টো স্কিপ নকৰি ভালদৰে চাও আহক। অতি চমু প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত আনন্দৰাম বৰুৱাৰ জন্ম হয়। 2 নম্বৰ প্ৰশ্ন ভাৰতৰ শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল? উত্তৰ ভাৰতৰ শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱাই সদূৰ ইউৰোপলৈ গৈছিল। 3 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ আনন্দৰাম বৰুৱাই তেওঁ মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। 4 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভূত হোৱা বিদেশী পণ্ডিতৰ নাম কি আছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভূত হোৱা বিদেশী পণ্ডিতৰ নাম আছিল মেক্স মুলাৰ। 5 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। 6 নম্বৰ প্ৰশ্ন উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল? উত্তৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা আৰম্ভ কৰিছিল। 7 নম্বৰ প্ৰশ্ন আনন্দৰামে লৰালি কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি আছিল? উত্তৰ আনন্দৰামে লৰালি কালত কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম আছিল অমৰ কোষ। 8 নম্বৰ প্ৰশ্ন কিহৰ বাবে আনন্দৰাম বৰুৱাই পূজনীয় হৈ থাকিব? উত্তৰ মূল্যৱান সংস্কৃতৰ গ্ৰন্থসমূহৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজনীয় হৈ থাকিব। 9 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱাই 1869 চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 10 নম্বৰ প্ৰশ্ন আন অসমীয়াৰ দৰে আনন্দৰাম বৰুৱাই কি খাই ডাঙৰ দীঘল হৈছিল? উত্তৰ আন অসমীয়াৰ দৰে আনন্দৰাম বৰুৱাই খাৰপাত কল কুঁহিয়াৰ আদি খাইয়ে ডাঙৰ দীঘল হৈছিল। 11 নম্বৰ প্ৰশ্নৰ কিহৰ গুণত আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল? উত্তৰ আনন্দৰাম বৰুৱাই সদায় একাগ্ৰচিত্তে থাকিছিল। এই একাগ্ৰতাৰ গুণে তেওঁ অসাধাৰণ জ্ঞান আৰু কৰ্মদক্ষতা অৰ্জন কৰিব পাৰিছিল। 12 নম্বৰ প্ৰশ্ন 19 শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল? উত্তৰ 19 শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল কাৰণ পথ দুৰ্গম হোৱাৰ বাবে। 13 নম্বৰ প্ৰশ্ন মানুহৰ সাৰ বস্তু কি? উত্তৰ মানুহৰ সাৰ বস্তু হৈছে জ্ঞান। 14 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰিছিল। 15 নম্বৰ প্ৰশ্ন উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ নাম কি আছিল? উত্তৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ নাম আছিল কথাগুৰু চৰিত। 16 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ নাম কি? উত্তৰ আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম হৈছে গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম হৈছে দুৰ্লভেশ্বৰী। 17 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাৰ জীৱনী কোনে লিখিছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ জীৱনী ডক্টৰ সূৰ্যকুমাৰ ভূঞাই ৰচনা কৰিছিল। চমু প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? উত্তৰ আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন। কৰ্মহীনতাই প্ৰকৃত মৃত্যুৰ স্বৰূপ বুলি গণ্য কৰিছিল। কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল। এনেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প দেশপ্ৰেম অগাধ পাণ্ডিত্য পিতৃ মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে। 2 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ সময়ত যাতায়াত ব্যৱস্থা অতি অনুন্নত আছিল। ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম। আনহাতে বিলাতলৈ গ'লে জাতি যাব বুলিও সেই কালৰ মানুহে ভয় কৰিছিল। এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। 3 নম্বৰ প্ৰশ্ন কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? উত্তৰ আপোন পিতৃ মাতৃ আৰু ভাই ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি। সেয়েহে জগত বিখ্যাত পণ্ডিতৰ শাৰীত বহীগ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তোষ লাভ কৰিছিল।
4 নম্বৰ প্ৰশ্ন, আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল, বুজাই লিখা। উত্তৰ, আপোন পিতৃ মাতৃ ভাই ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ। সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে প্ৰাগজ্যোতিষপুৰ সম্ভৱত বুলি পৰিচয় দিছিল। মহাবীৰ চৰিতত সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এনেদৰে য'তেই সুবিধা পাইছে ত'তেই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে। 5 নম্বৰ প্ৰশ্ন, কি কথাৰ বাবে আনন্দৰাম বৰুৱাই পূজ্য হৈ থাকিব? উত্তৰ, উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱাই সুদূৰ ইউৰোপলৈ গৈছিল। দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহ ইউৰোপলৈ নগৈছিল। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্যকৰ্মৰ ভাৱেই ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল। তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল। এই কামসমূহৰ বাবেই আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে। 6 নম্বৰ প্ৰশ্ন, আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থ সম্পাদন কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ গ্ৰন্থ দুখন কি? উত্তৰ, আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থ সম্পাদন কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ দুখন গ্ৰন্থ হ'ল 1 নম্বৰ ভক্তি বিবেক আৰু 2 নম্বৰ কথা সাহিত্য। 7 নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাক কিয় মহৎ আৰু অমৰ কৰি তুলিছে? উত্তৰ, আনন্দৰাম বৰুৱা অসমৰ এটি সৰু গাঁৱতে জন্মগ্ৰহণ কৰিছিল আৰু আন সাধাৰণ অসমীয়াৰ দৰে খাৰ পাত কল কুঁহিয়াৰ আদি খাই ডাঙৰ দীঘল হৈছিল। কিন্তু তেওঁক বিশেষ কৰি তুলিছিল জ্ঞান চৰ্চাৰ প্ৰতি তেওঁৰ গভীৰ নিষ্ঠা। এই একান্ত সাধনাই তেওঁক এক মহান ব্যক্তি আৰু অমৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে। 8 নম্বৰ প্ৰশ্ন, আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ? পাত্ৰীৰ সহায়ত বুজাই লিখা। উত্তৰ, আনন্দৰাম বৰুৱাৰ দৰে মহৎ আদৰ্শসম্পন্ন ব্যক্তিসকল আমাৰ অনুকৰণীয়। সেয়ে তেওঁলোকৰ দেখুওৱা পথ অনুকৰণ কৰি আমি জীৱনত আগুৱাই যাব লাগে। অমৰ আৰু আকাৰহীন আনন্দৰামক চিন্তাৰে মূৰ্তি দিয়া মানসপটত ৰাখি তেওঁৰ আদৰ্শ জীৱনত স্মৰণ কৰাটো আমাৰ কৰ্তব্য। এনে মহাপুৰুষসকলৰ পদচিহ্ন অনুকৰণ কৰিলে আমি নিজৰ জীৱনত উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিম। 9 নম্বৰ প্ৰশ্ন, ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱাই অগাধ পণ্ডিত হৈ পৰিছিল? উত্তৰ, আনন্দৰাম বৰুৱাই ভাৰতৰ আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি অগাধ পণ্ডিত হৈ পৰিছিল। 10 নম্বৰ প্ৰশ্ন, আনন্দৰামৰ মূলমন্ত্ৰ আছিল কৰ্ম, চমুকৈ আলোচনা কৰা। উত্তৰ, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল নিৰলস আৰু একাগ্ৰচিত্তে কৰ্মসাধনা। তেওঁ সদায় নিস্বাৰ্থভাৱে কাম কৰিছিল আৰু কেতিয়াও তাৰ প্ৰতিফল বা প্ৰশংসাৰ আশা ৰখা নাছিল। এই গুণেই তেওঁক এগৰাকী সত্যকৰ্মী ৰূপে গঢ়ি তুলিছিল। তেওঁৰ এই নিষ্ঠা আৰু প্ৰতিজ্ঞা দেখি বিশ্ববিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্মিত হৈছিল। তেওঁ অতি কম বয়সতে উচ্চমানৰ গ্ৰন্থ প্ৰস্তুত কৰি সকলোকে আচৰিত কৰিছিল। যদিও তেওঁ আন বহুতো পুথি প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল, তেওঁৰ অকাল মৃত্যুৱে সেই উদ্দেশ্য পূৰ্ণ হ'বলৈ দিয়া নাছিল। তথাপি তেওঁৰ অৱদানৰ বাবে অসমীয়া সমাজত তেওঁ চিৰদিন পূজনীয় হৈ থাকিব। 11 নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাই কেনেধৰণে নিজৰ পৰিচয় দি সন্তোষ লাভ কৰিছিল? উত্তৰ, সংস্কৃত সাগৰ মথি বিশ্ববিখ্যাত পণ্ডিতসকলৰ শ্ৰেণীত অধিষ্ঠিত হ'লেও আনন্দৰাম বৰুৱাই কোনোদিনে নিজৰ পিতা মাতা ভাতৃস্বজন স্বদেশ আৰু স্বজাতিক পাহৰা নাছিল। তেওঁ গৌৰৱেৰে নিজকে দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ তথা পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি অপাৰ তৃপ্তি অনুভৱ কৰিছিল। 12 নম্বৰ প্ৰশ্ন, কিহৰ বাবে আনন্দৰাম বৰুৱাই শ্ৰীকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? উত্তৰ, আনন্দৰাম বৰুৱাই নিজৰ কৰ্মত একান্তভাৱে নিবিষ্ট আছিল। জ্ঞান চৰ্চাৰ প্ৰতি তেওঁৰ গভীৰ অনুৰাগে তেওঁক সাংসাৰিক বিষয়বস্তু বা আন কথা চিন্তা কৰাৰ সময়ও নিদিছিল। এইবাবেই তেওঁ বিবাহ নকৰাকৈ চিৰকুমাৰ জীৱন অৱলম্বন কৰিছিল, যাতে নিজৰ সকলো সময় আৰু শক্তি জ্ঞান অৰ্জন আৰু সমাজ সেৱাত উৎসৰ্গা কৰিব পাৰে। দীঘল প্ৰশ্ন। 1 নম্বৰ, মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে
নিজৰ পৰিচালিত কৰিব পাৰে আনন্দৰাম বৰুৱা পাঠ্যৰ আধাৰত বুজাই লিখা। উত্তৰ: সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্মগ্ৰহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতত কীৰ্তি ৰাখিবলৈ যাবলৈ সক্ষম হৈছিল। আন অসমীয়াৰ দৰে সাধাৰণভাৱেও ডাঙৰ দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ উঠিছে। ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল। এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ গ্ৰন্থৰাজিৰ স্বাদ পাশ্চাত্যৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল। তদুপৰি যি সময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, তেনে সময়ত আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল। এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছিল। এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুসৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে। ২ নম্বৰ প্ৰশ্ন: একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? উত্তৰ: মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হৈছে ধৈৰ্য আৰু একাগ্ৰতা। একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল। ল'ৰাকালতে ভাওনা আৰু অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা পঢ়া বিষয়টো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰ কোষখিনি তেওঁ ল'ৰা কালতেই কণ্ঠস্থ কৰিব পাৰিছিল। ৩ নম্বৰ প্ৰশ্ন: প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। উত্তৰ: উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৰবৰ অন্তৰ্গত আনন্দৰাম বৰুৱাৰ নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লেখকে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠতাৰ কথা প্ৰকাশ কৰালৈকে লেখকে কথাফাকিৰ অৱতাৰণা কৰিছে। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে তেওঁ প্ৰশংসা নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। ৪ নম্বৰ প্ৰশ্ন: আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। উত্তৰ: আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে। তেওঁৰ আদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে। তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা। কৰ্ম আৰু একাগ্ৰতাৰ বাবেই আজিৰ পৰা ১৫০ বছৰৰ পূৰ্বেই উচ্চ শিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ। জাতি যোৱাৰ ভয়ত যিমানসকল এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল, তেনে সময়ত আনন্দৰামে সেই সময়ত শিক্ষা জগতৰ এক নতুন ধাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখনমান গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ। তেওঁ য'তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে। পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে। তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ। ৫ নম্বৰ প্ৰশ্ন: প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা। উত্তৰ: নিজ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। আনন্দৰাম বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্ৰোহ সমাজৰ অগোচৰেই থাকি গৈছিল। এইসমূহৰ লগত তেওঁলোক পৰিচিত হ'ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱাও নাছিল। কিন্তু ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতেই গভীৰ জ্ঞান আৰু আনন্দৰামে ৰচনা কৰা এ প্ৰেক্টিকেল ইংলিছ সংস্কৃত ডিকশ্যনাৰী, হায়াৰ সংস্কৃত গ্ৰামাৰ, জেণ্ডাৰ এণ্ড চাইণ্টেক্স, ভাৱাভূতি 39, মহাবীৰ চৰিত্ৰাম, সৰস্বতী কান্তভৰণা, নমালিঙ্গা নুশাসনা আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ লগত পৰিচয় হ'ল। তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে।
আৰু প্ৰাচ্য-পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ'ল। 6 নম্বৰ প্ৰশ্ন, জন্ম দিওঁতা আৰু লালন পালন কৰি ডাঙৰ দীঘল কৰাসকলক আনন্দৰাম বৰুৱাই কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল? উত্তৰ, আনন্দৰাম বৰুৱা এজন বিদগ্ধ পণ্ডিত আছিল, কিন্তু পণ্ডিতৰ শিৰোমণি হোৱাৰ পিছতো আত্মীয় স্বজনৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আৰু ভক্তিও কোনোদিনেই ঘাত নহ'ল। তেওঁ নিজৰ পণ্ডিতৰ পৰিচয় দিয়া অপেক্ষা পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃসকলৰ পৰিচয়ৰে নিজকে চিনাকি কৰাই গৌৰৱ অনুভৱ কৰিছিল। তেওঁ সদায় এই চিন্তাত ব্যস্ত আছিল, কেনেদৰে তেওঁলোকৰ উপকাৰৰ প্ৰতিফল দিব, কেনেদৰে কৃতজ্ঞতা প্ৰকাশ কৰিব। সেয়ে তেওঁ জন্ম দিয়া আৰু লালন পালন কৰা পিতৃ-মাতৃসকলৰ সৈতে নিজক সংযুক্ত কৰি তেওঁলোকৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিল। 7 নম্বৰ প্ৰশ্ন, তেওঁ কি কি নকৰিলে সেইবোৰলৈ নাচায়, তেওঁ কি কি কৰিলে তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম? উত্তৰ, উপৰোক্ত মন্তব্যসমূহ আমাদের অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰৰ লেখাৰুৱে ৰচিত আনন্দৰাম বৰুৱা নামৰ পাঠৰ পৰা গ্ৰহণ কৰা হৈছে। লেখকে পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱনৰ কৰ্মৰাজি মূল্যায়ন কৰাৰ সময়ত এই কথাবোৰ উল্লেখ কৰিছে। আনন্দৰাম বৰুৱা এজন সুপ্ৰসিদ্ধ সংস্কৃত পণ্ডিত আছিল আৰু তেওঁ সংস্কৃত ভাষাৰ বহুতো পুথিৰ সফল টীকাকাৰ ৰূপে পৰিচিত। যদি তেওঁ অসমীয়া কোনো গ্ৰন্থ ৰচনা কৰা নাছিল, কিছুমানে তাক এইবাবে সমালোচনা কৰিবলৈ চেষ্টা কৰিছে। কিন্তু লেখকৰ মতে এজন মানুহক কি কি কাম কৰা নাছিল তাৰ ওপৰত নহয়, তেওঁ কি কি কাম কৰিছিল তাৰ ওপৰতহে মূল্যায়ন হোৱা উচিত। কিয়নো সকলো কাম একেলগে কৰা কোনো ব্যক্তিৰ পক্ষত সম্ভৱ নহয়। আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যৰ গভীৰ অধ্যয়ন আৰু চৰ্চাৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰকাশ কৰি অসমীয়া গৰিমা বিশ্ববাসীৰ মাজত প্ৰতিষ্ঠা কৰি গৈছে। এয়ে তেওঁৰ মহানতা প্ৰতিষ্ঠা কৰিছে। 8 নম্বৰ প্ৰশ্ন, প্ৰকৃত মহৎ লোকসকলে দেশকালৰ সীমা কেনেদৰে অতিক্ৰম কৰে? উত্তৰ, ক্ষণজন্মা আনন্দৰাম বৰুৱাৰ বিষয়ে সকলোৱে জানে। অতীতৰ তেখেতৰ নাম শুনা গৈছে, বৰ্তমানে জনাজাত, আৰু ভৱিষ্যতত বহু প্ৰজন্মে তেওঁৰ নাম স্মৰণ কৰিব। তেওঁৰ মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ বাবে তেওঁ সদায় পূজনীয় হৈ থাকিব। আনন্দৰাম বৰুৱাই অতীত, বৰ্তমান আৰু ভৱিষ্যত এই তিনিও কালত নিজৰ মহত্বৰ ছাপ এৰি গৈছে। ভাৰতৰ লগতে ইউৰোপ, আমেৰিকা আদি উন্নত দেশসমূহৰ জ্ঞানী সমাজতো তেওঁৰ সংস্কৃত জ্ঞান আৰু গ্ৰন্থৰ পৰিচয়ে তেওঁৰ নাম জনাজাত। সত্যতে এনে মহাপুৰুষসকলে দেশকালৰ সীমা পাৰ হৈ চিৰকালৰ বাবে স্মৰণীয় হৈ থাকে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।